মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। তিৱা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীৰ সমাধানৰ বাবে আজি পুনৰ মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰূপায়ণ কৰিলে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বিশেষকৈ তিৱা জনগোষ্ঠীক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰা, ৰাজধানী ক্ষেত্ৰ প্ৰাধিকৰণ উন্নয়ন 2017 আইন বাতিল কৰা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা বাদ পৰি যোৱা 126খন গাঁও পৰিষদত অন্তৰ্ভুক্ত কৰা আদি কৰি কেইবাটাও জনগোষ্ঠীৰ উন্নয়নমূলক দাবীৰে আজি মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এতিয়া আমাৰ সমস্যাবিলাক হৈছে দীৰ্ঘদিনৰ সমস্যাবিলাক আমি দীৰ্ঘদিন ধৰি তিৱা ছাত্ৰ পৰিষদক মানে এইটো কি কয় ষষ্ঠ অনুসূচীভুক্ত শাসন প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এই দাবীটো আজিলৈকে কোনো চৰকাৰে নীতিগতভাৱে তেওঁলোকে আন্তৰিকতা এই সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। দ্বিতীয় কথাটো হৈছে যে আজি নতুনকৈ আৰু এটা সমস্যা সৃষ্টি হৈছে যে মানে এইটো ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ 2017 যিখন আইন, এই আইনখন বলবৎ কৰাৰ জৰিয়তে উন্নয়নৰ নমুনা দেখুৱাই, উন্নয়নৰ সপোন ৰচনা দেখুৱাই জনজাতিসকলৰ মাটি বাৰী সকলো হস্তগত চৰকাৰীভাৱে কৰিব বিচৰা হৈছে। ভাষা কলা সংস্কৃতি সকলোকে নিক্ষেপ কৰিব বিচৰা এটা ষড়যন্ত্ৰ ব্লুপ্ৰিণ্ট তেওঁলোকে ৰচনা কৰিছে। গতিকে এই ষড়যন্ত্ৰ এই চৰকাৰৰ এই ব্লুপ্ৰিণ্টত আমি কোনো কাৰণতে সফল হ'ব নিদিওঁ। সেইকাৰণে ক'ব বিচাৰোঁ তিৱা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যে বৰ্তমান বৰ্তি থকা বিজেপি নেতৃত্বাধীন অসম ৰাজ্যিক যি চৰকাৰ আছে, এই ৰাজ্য চৰকাৰখন নিয়ন্ত্ৰণহীন এখন চৰকাৰ আৰু এই নিয়ন্ত্ৰণহীন চৰকাৰৰ হাতত কেতিয়াও জনগণৰ মুক্তি নাই। গতিকে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এই আইনখন সুৰক্ষিত হ'ব লাগিব আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক দীৰ্ঘদিন ধৰি যিবিলাক বেদখলকাৰী আছে মানে সেই স্থানত তেওঁলোকে বসবাস কৰি আছে, শীঘ্ৰে সেই ট্ৰাইবেল বেল্ট মানে মাটিবোৰ মুক্ত কৰিব লাগে। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, নিউজ টুডে অসম।